বহু দিনৰ মূৰতে আমাৰ বৰুণ দেৱতাই আমালৈ চকু মেলি চালে, যিহেতু আমি সকলোৱে গৰমত পূৰা হাহাকাৰ হৈ পৰিছিলে। হাহাকাৰময় পৰিস্থিতি, মানুহে কোনো এটা কামতে মন নিদিয়া হৈ আছিলে। আৰু ঈশ্বৰৰ কৃপাত যোৱা নিশাৰ পৰা আমাৰ বৰষুণ আৰম্ভ হ'ল। আৰু যিহেতু আমাৰ এতিয়া আহিন মাহ, ধান ঘাঁহ সকলোতে মানে এটা উকানময় এক পৰিৱেশৰ সৃষ্টি হৈছিলে। এতিয়া আজিৰে পৰা অলপ ধানেই হওক গায়ে হওক তন্দৰি উঠিছে, মানুহে হওক নহ'লে একদম মানুহৰ বহুতো আমি ঘটনা আমি শুনিবলৈ পাই আছিলোঁ। যিহেতু গৰমৰ প্ৰকোপত মানুহৰ হাৰ্ট এটেক হৈছিলে, হিট ষ্ট্ৰক হৈছিলে, এনেকৈ বহুত বেমাৰত মানুহৰ মৰা কবৰ চাৰিওফালৰ পৰা আহিছিলে। এক ভয়স আৰু সাংঘাত মানুহে এটা জীৱন কটাবলগীয়া হৈছিলে এই কেইদিনতে। যিহেতু 40 ডিগ্ৰী চেলচিয়াছলৈকে তাপমাত্ৰাৰ উত্তাপ বৃদ্ধি পাইছিলে। তাৰ ফলত মানুহৰ থকা মেলা খোৱা বোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছিলে। বিশেষকৈ বয়সস্থ মানুহৰ আৰু ৰোগীবিলাকৰ কাৰণে যথেষ্ট এটা সংশা আৰু ভয় এনেকুৱা এটা মানুহৰ এটা সৃষ্টি হৈছিলে। আৰু বৰুণ দেৱতাৰ কৃপাত আজিৰে পৰা কালি ৰাতিৰে পৰা বৰষুণ দি আছে আৰু এতিয়া মানুহ অলপ তন্দৰি উঠিছে। গৰমৰ পৰা অলপ হাত সাৰি যাব পাৰিছোঁ আৰু বহুত ভাল লাগিছে। এনেকৈ যদি বৰষুণটো মাজে মাজে দি থাকে তেনেহ'লে বহুত মানে এটা মানুহৰ চলন ফুৰণৰ ক্ষেত্ৰতে হওক থকা মেলাৰ ক্ষেত্ৰতে হওক ভাল লাগিব। সঁচাই আমি যোৱাকালিলৈকে বহুত এটা ভয় সৃষ্টি হৈছিলে, যিহেতু দিনক দিনে তাপমাত্ৰাৰ যিটো উত্তাপটো বাঢ়িবলৈ গৈ আছিলে। তাৰ কাৰণে ষ্টুডেণ্টছো স্কুলত ষ্টক হৈ পেলাই মৰাৰ আমাৰ খবৰ আহিছিলে। আৰু বহুত জেগাৰ পৰা এনেকুৱা হিট ষ্ট্ৰক আৰু প্ৰেছাৰ ষ্ট্ৰক আৰু এনেকুৱা যিটো উশাহ নিশাহ লোৱা মানুহৰ কষ্ট হৈ পেলাই মানুহে বহুত এটা মৃত্যুৰ মুখত পৰিছে বহুজনৰ। এই খবৰে যেন মানুহবিলাকক একদম এক বিমূৰত পেলাইছিলে, এক বিপাঙত পেলাইছিলে। কিন্তু ঈশ্বৰৰ কৃপাত যোৱাকালিৰ পৰাই বৰষুণ ষ্টাৰ্ট হৈ গ'ল আৰু বৰষুণ এতিয়া দি আছে আৰু ভাল লাগিছে মনবিলাকো। আৰু ঠাণ্ডা আজিৰ পৰা মানে অলপ মানুহ যেন আমি এটা মনত এটা অনুভৱ হৈ সৃষ্টি কৰিছে। এনেকৈ ভাল লাগিছে। তাকে আমি এনেকৈ হৈ থাকক। আমি ভগৱান আৰু বৰুণ দেৱতালৈ আমি কত কোটি প্ৰণাম থাকিলে। ধন্যবাদ।